হয় প্ৰিয় বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল আখললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি, মালপোৰা বা বৰপিঠা বনোৱা ৰেচিপি। এই পিঠাটো বনাবৰ বাবে আমাক লাগিব বেকিং ছ'ডা, গুড় মিশ্ৰণ পানী, পিঠাগুড়ি, অলপ আটা আৰু অলপ চুজি। কেনেকৈ কম সময়ৰ ভিতৰতে কম তেল খৰচ কৰি অধিক পিঠা বনাব পাৰি, তাৰ এটা মই সুন্দৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। এতিয়া আপোনালোকে দেখিছে এচামুচ বেকিং পাউডাৰ লৈছোঁ আৰু এয়া আটা, তাৰপিছত এয়া চুজি, তাৰপিছত গুড় মিশ্ৰণ পানী। এটা পাত্ৰত আমি চাউলৰ গুড়ি 2 কাপ লৈছোঁ। সেই 2 কাপ জোখত আমি কাপটোৰে 4 ভাগৰ 1 ভাগ আমি আটা লৈছোঁ আৰু সেই কাপটোৰ জোখত আধা কাপ চুজি লৈছোঁ। এই মিশ্ৰণটো আমি ভালদৰে মিক্স কৰি লৈছোঁ। চাওকচোন কিদৰে মই মিক্স কৰি লৈছোঁ। তাত এচামুচ বেকিং ছ'ডা আমি এড কৰিছোঁ। তাৰপিছত এখন হেতাৰে আমি এই গোটেই মিশ্ৰণটো ভালদৰে মিক্স কৰি লৈছোঁ। দেখিছেনে আমি কিদৰে মিক্স কৰিছোঁ। এয়া এনেধৰণে আপোনালোকেও মিক্স কৰি ল'ব। তাৰপিছত গুড়ৰ পানী মিশ্ৰণটো এয়া এইদৰে একেলগে গোটেই পানীখিনি দি নিদিব, ক্ৰমান্বয়ে এবাৰ, দুবাৰ, তিনিবাৰ এই ধৰণে দিব। মই প্ৰথমবাৰ দিলোঁ, এতিয়া এয়া দ্বিতীয়বাৰ দিছোঁ। এই ধৰণে আমি হেতাখনেৰে ধুনীয়াকৈ কি কৰিছোঁ, মিক্স কৰি দিছোঁ। এতিয়া গোটেই পানীটো আমি এড কৰি দিছোঁ। ক'তো লদা নথকাকৈ ধুনীয়াকৈ এইদৰে আমি ফেটি ল'ম ভালদৰে। এতিয়া আমাৰ ফেটি থাকক এনেকৈ ফেটি থাকিলে কি হ'ব, ধুনীয়া মিহি হৈ পৰিব আৰু আমাৰ পিঠা বনাবলৈ বৰ ধুনীয়া হ'ব। দেখিছেনে কেনেধৰণে মই ফেটি আছোঁ। এই ধৰণে আপোনালোকে ফেটি থাকিব। তাৰপিছত এয়া আমাৰ এতিয়া মিহি হৈ গৈছে বেটাৰটো। এতিয়া আমি 1 ঘণ্টাৰ কাৰণে এই বেটাৰটো আমি থৈ দিম। 1 ঘণ্টা হৈ গৈছে। এতিয়া আমি এখন ননষ্টিক কেৰাহী ল'ম। ননষ্টিক কেৰাহীখন এয়া আমি গেছৰ ওপৰত দিছোঁ। গেছৰ ওপৰত অলপ গৰম হ'বলৈ দিব। তাৰপিছত এয়া তেল ঢালি দিব। তেল মই ৰিফাইন তেল লৈছোঁ, আপোনালোকে মিঠাতেলো ল'ব পাৰে। এই ধৰণে দি দিব। দি গোটেইখিনি মই 1 লিটাৰ তেল ঢালি লৈছোঁ। কিন্তু আপোনালোকে ভয় নাখাব, তেল অকণমানহে খৰচ হ'ব। এটা পিঠা বনোৱাৰ সময়ত আপোনালোকে প্ৰায় 8টাৰ পৰা 10টা পিঠা বনাব পাৰিব। তাৰপিছতো আকৌ তেলখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, সুন্দৰ হৈ থাকিব। এয়া দেখিছেনে তেলটো গৰম হৈছে নাই। আমি এই পিঠা বনাবলৈ তৈয়াৰ কৰা মিশ্ৰণটো আমি ইয়াত এটোপাল দি দিম। যদি টোপালটো ওপৰলৈ উঠি আহে তেতিয়াহ'লে আমাৰ তেলটো ৰেডি হৈছে। এয়া দেখিছেনে সুন্দৰকৈ ওপৰলৈ উঠি আহিছে আৰু আমাৰ পিঠা দিবলৈ তেলখিনি সুন্দৰ হৈ পৰিছে। এয়া এই ধৰণে আপোনালোকে এটা এটাকৈ পিঠা দি নিব। যেতিয়া পিঠাটো হ'ব, ফুলিব, তেলৰ পৰা ওপৰলৈ আহিব, সি নিজে নিজে কাষলৈ গুচি আহিব। তাৰপিছত আৰু এটা দি দিব। এইটো তেনেধৰণে হ'লে এয়া কাষলৈ কেনেকৈ গুচি আহিছে দেখিছেনে। তাৰপিছত আৰু এটা দি দিব। খালী জেগা নোহোৱাকৈ আপোনালোকে এটা এটাকৈ পিঠা ধুনীয়াকৈ দি থাকিব। এয়া আমি 3টা পিঠা দিলোঁ। আৰু এটা এতিয়া কাষলৈ গুচি গ'লে এয়া দেখিছেনে আৰু এটা মই পিঠা ইয়াত দি দিছোঁ। এয়া তাৰপিছত আৰু এটা পিঠা মই দি দিম। এয়া মই আৰু এটা পিঠা ইয়াত দি দিছোঁ। কেনেকৈ ফুলি আহিছে আৰু পিঠাটো ছাইডলৈ গুচি গৈছে। আপোনালোকে ভয় নাখাব, ইটোৰ গাত সিটো কেতিয়াও লাগি নধৰে, সুন্দৰ হ'ব আৰু খাবলৈও বৰ ধুনীয়া হ'ব। দেখিছেনে কেনেধৰণে কাষলৈ গুচি আহিছে। আপোনালোকে অতি কম সময়ৰ ভিতৰতে বহুত পিঠা বনাব পাৰিব। মই এডাল
বাঁহৰ শলা লৈছোঁ। এই বাঁহৰ শলাডালে আপোনালোকেও ব্যৱহাৰ কৰিব। আলফুলেৰে পিঠাবোৰ যদি মাজত থাকে ছাইডলৈ দি দিব। এয়া আমি এতিয়া 6টা পিঠা দিছোঁ। আৰু কেইটা ধৰে চাওঁচোন, ৰ'ব। আৰু এটা মই এয়া দি দিছোঁ, জেগা আছে, আৰু এটা দি দিছোঁ। ধুনীয়াকৈ দেখিছেনে? যেতিয়া হ'ব পিঠাটো কাষলৈ গুচি যাব। নগ'লে আপুনি লাহেকৈ আলফুলেৰে এই বাঁহৰ শলাডালে এয়া দেখিছেনে? মই ছাইডলৈ দি দিছোঁ। তেনেধৰণে আপুনি ছাইডলৈ দি দিব। আৰু এটা দি দিছোঁ। একেলগতে আমি 8ৰ পৰা 10টা পিঠা আমি এই পেনখনত বনাব পাৰিম। আৰু এটা কথা লক্ষ্য কৰিব, ইয়াত তেলখিনি একেবাৰে পৰিষ্কাৰ হৈ থাকে, সুন্দৰ হৈ থাকিব। আপোনালোকে আকৌ ব্যৱহাৰ উপযোগী হ'ব। পিছৰ বাৰত আকৌ আপোনালোকে বনাব পাৰিব। এতিয়া লাহে লাহে আমাৰ পিঠাকেইটা ৰঙা হৈছে। আপোনালোকে লুটিয়াই দিয়ক। লুটিয়াই দিয়ক। মই দেখিছেনে কেনেধৰণে লুটিয়াই দিছোঁ? তেনেধৰণে আলফুলে লুটিয়াই দিয়ক। এয়া পিঠাকেইটা ৰঙা হৈছে। ইলুটি যেতিয়া ৰঙা হ'ব, তেতিয়া আপোনালোকে পিঠাকেইটা তুলিব পাৰিব। দেখিছেনে কিমান ধুনীয়াকৈ পিঠাকেইটা ধুপ উঠি আহিছে? আপোনালোকে চব এটা পিঠা বনোৱাৰ সময়ত আপোনালোকে 9-10টা পিঠা বনাব পাৰিব। আৰু তেলো বহুত কম খৰচ হ'ব। আৰু বনালে বনাই থাকিবলৈ মন যাব। বিহুততো আপোনালোকে বনায়েই, আৰু কামে সকামে বনাবলৈও আপোনালোকৰ বেছি সময় খৰচ নহয়। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে? এতিয়া পিঠা দুইফালে ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি এই পিঠাকেইটা এখন জালনা হেতাৰে তেলৰ পৰা তুলি দিম। দেখিছেনে? দুইফালে ৰঙা হৈ গৈছে। আৰু এতিয়া আমি এইকেইটা পিঠাকেইটা তাৰ পৰা তুলি দিছোঁ। এনেধৰণে আপোনালোকে অতি কম সময়ৰ ভিতৰতে আপুনি অধিক পিঠা বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ এটা এটাকৈ আমি পিঠাখিনি তেলৰ পৰা তুলি আছোঁ। তাৰপিছত আকৌ আমি দি দিছোঁ পিঠা। আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? ইমানখিনি পিঠা বনালোঁ, কিন্তু আমাৰ তেল একে জোখতে আছে। তেলৰ অকণো খৰচেই হোৱা নাই। আপোনালোকে চিন্তা নকৰাকৈ বহুত পিঠা বনাব পাৰিব। 10টা পিঠা বনোৱা সময়ত আপোনালোকে 100 পিঠা বনাব পাৰিব। দেখিছেনে কি ধুনীয়াকৈ দি আছোঁ? বাৰু আপোনালোকে পিঠাকেইটা কেনেকুৱা পালে মোক পিছত জনাব। মোক কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে কেনেকুৱা পালে মোক জনাব। আমি এতিয়া কেইটা পিঠা বনাইছোঁ? 6টা। আৰু আমি 2টা পিঠা ইয়াত বনাবলৈ আমাৰ ঠাই আছে, আৰু 2টা আমি দি দিম। আৰু পিঠাটো বনাই বৰ ভাল লাগে। যেতিয়া ইটোৰ পিছত সিটো ধুনীয়াকৈ গোটেই কেৰাহীখন উপচি পৰে, কিমান ধুনীয়া লাগে। আপোনালোকে বনালেহে গম পাব। দেখিছেনে? আপোনালোকে এডাল বাঁহৰ শলা বনাই ল'ব। কম খৰচতে আপোনালোকে বহুত পিঠা বনাব পাৰিব।